নমস্কাৰ মই বঞ্জিতাই সকলোকে সৰি বঞ্জিতাই নহয় দেই মানে বঞ্জিতাই ভিডিঅ'টোহে কৰিছে ভইচটোহে মই কৰিছোঁ দেই মানে মই বঞ্জিতাৰ হাজবেণ্ড ৰুদে শইকীয়া আপোনালোকে হয়তো চিনি পাইছে নমস্কাৰ সকলোকে এটা ধুনীয়া ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু বলক আজি ভিডিঅ'টো একদম ধুনীয়া কৰি তোলোঁ ধুনীয়া মানে কি আৰু ভাল লগা কৰি পেলাওক কাৰোবাৰ কাৰণে ভাল লগা দিন লগতে আপোনালোক জানি সুখিব আৰু ময়ো জনাই সুখী হৈছোঁ যে আমাৰ ফেচবুকত মানে বঞ্জিতাৰ ফেচবুকত 10K ফলোৱাৰ হৈ গ'ল বোলে বঞ্জিতাৰ সুখত মানে আনন্দত থাকি তত পোৱা নাই আৰু মোক কৈ আছিল যে বহুত দিনৰ পৰা 10K হ'লে কিন্তু মই বহুত বেছি হেপ্পী হ'ম গতিকে সঁচাকৈ বহুত বেছি হেপ্পী তাৰ খুচিত যদি আমি কেক নেখাওঁ হ'ব জানো গোটাকে কিনিব নোৱাৰিলোঁ সেই কটা আছে নহয় কটাকে কিনি লৈছোঁ 200 মান তাৰে ফূৰ্তিতে আমিও মোক কিখন মিঠা কৰি লৈছোঁ লগতে আপোনালোকক বহুত বেছি থেংক ইউ মোৰ লগতে আমাৰ বঞ্জিতাকো ইমান ধুনীয়াকৈ আপোনালোকে ছাপোৰ্ট কৰি লৈ গৈছে দেই নমস্কাৰ ময়ো আহি গ'লোঁ মাজতে মই বঞ্জিতাই মানে আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত ভাষাৰে নাই আৰু বুজাবলৈ বহুত বেছি আপোনালোকক ধন্যবাদ দিছোঁ আৰু আগলৈকে মোক এনেকৈ মৰম চেনেহ দি আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ থেংক ইউ শুনিলেই নহয় ৰাইজ বঞ্জিতাৰ কথা আৰু আপোনালোকে ছাপোৰ্ট কৰিব দেই স্ক্ৰীণত দেখি আছে আৰু লগতে আমি যে কেক এটা লৈ আছিলোঁ অকণমান আপোনালোকে ৱেইট কৰক তাৰপিছত আপোনালোকক জনাই আছোঁ সেই কেকটো কি কাৰণে লৈছোঁ আৰু এইফালে তাৰপিছতে মই আহিলোঁ ঘড়ী এটা লওঁ বুলি মানে হাতখন বহুত খালী হৈ আছে মানে ঘড়ী ল'লে কোনোবাই লৈ পিন্ধো বুলি কয় আৰু নিদিয়ে আৰু দেই উপায় নাই সেইকাৰণে এটা লৈ ল'লোঁ তাৰপিছত আহি যেতিয়া বঞ্জিতাক দেখুৱাইছোঁ মানে তুই মানে একদম মানে কি কবি আৰু জ্বলিছে আৰু হয় এনেকুৱা মতা মাইকীৰ মাজত ইটোৱে বস্তু ল'লে সিটোৱে জ্বলে সিটোৱে বস্তু ল'লে সিটোৱে জ্বলে বোলে মোক লৈ নিদিওঁ তাৰপিছতে আকৌ মই ফুচলাব লাগিব নহয় জানো সেইকাৰণে লৈ আহিলোঁ এখন ৰেষ্টুৰেণ্টলৈ মই আছোঁ কিহৰ নাজানো এইখিনি চুপ বনাইছে কিন্তু বহুত বেছি মস্তি লাগিলে খাবলৈ চুপখিনি আৰু বঞ্জিতাই বোলে চাওমিন খায় আৰু এইফালে সখীয়ানীয়ে বোলে ম'ম' খায় দুজনীকে দুখিনি লৈ দিলোঁ তাৰপিছত মই বাৰু ইমানকৈ নেখাওঁ কাৰণ ৰাতিপুৱা ভাত খাই আহিছোঁ আৰু মই এইবোৰ খালে মানে পেট বেয়া হয় মোৰ সেইকাৰণে মানে মই এইবোৰ মছলা চছলা দিয়া ইমান ভাল নাপাওঁ মই নাখাওঁ জাষ্ট এটা টেষ্টিং কৰি চালোঁ মানে টেষ্টটো লৈ চাইছিলোঁ ম'মৰ কেনেকুৱানো লাগে কিন্তু বহুত বেছি ভাল বনায় এখন ৰেষ্টুৰেণ্টখনত দেই সঁচাকৈ আৰু সিহঁতক আৰু খুৱাই বুৱাই ফুচলাই ল'লোঁ তাৰপিছত সখীয়ে এইফালে চেলুনত আহি চুলিখিনি কাটিলে তাৰপিছত চিধা আমি পালোগৈ সখী আৰু সিহঁতে ইমান ভাল বস্তু এটা খাই আছে কিৱি নে কি বোলে এই বস্তুটো আমাৰ মানে স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল ময়ো খাই দিলোঁ দুটামান তাৰপিছত এইফালে গধূলিয়ে হ'ল একেবাৰে ভিডিঅ'টো আৰু এই আমাৰ দাদাৰ আজি মানে বাৰ্থডে আছে সেই বাৰ্থডে কাৰণে মানে আমি ছাৰপ্ৰাইজ দিবৰ কাৰণে মানে আমি কেকটো লৈ আহিছিলোঁ আৰু দাদাই গম নাপায় যে আমি আহিছোঁ বুলি গম পায় কিন্তু বাৰ্থডে কাৰণে যে আমি এনেকৈ মাংস আনিছোঁ বা কেক আনিছোঁ মানে এইবিলাক কথা গম নাপায় গতিকে দাদাক ছাৰপ্ৰাইজ দি দিলোঁ বহুত বেছি ভাল পাইছে দাদাই মনতে বহুত বেছি ফূৰ্তি পাইছে আৰু কৰিমনো কি বেছি ডাঙৰটো একো কৰিব নোৱাৰোঁ তাৰপিছত সিহঁতেও এটা কেক লৈ আহিছিলে যিহেতু এনেই আৰু কেকটো কাটিম বুলি দুটা কেক হৈ গ'ল আমি এটা আনিছিলোঁ সি এটা লৈ আহিলে গতিকে আৰু আমাৰ ৰিয়ানে ইমান ধুনীয়া মৰম লগাকৈ উইচ কৰিছে বৰ্তাকক মানে হেপ্পী বাৰ্থডে বুলি গামোচাখন গিফ্ট দিছে আৰু আমাৰতো দিবলৈ একো নাই মৰমকৈ এসোপামান দিছোঁ আমাৰ দাদাটোক যিয়ে নহওক বহুত বেছি ভাল লাগিলে আজিৰ দিনটোত মানে দাদাৰ দিনটো বহুত বেছি স্পেচিয়েল কৰি দিব পাৰিলোঁ আমি কেইটাই গৈ একদম ধামাকা বনাই দিলোঁ লগতে তাৰপিছত কেক কটা কাটি হ'ল হেনুৱা হানি হ'ল আৰু আমাৰ হকীটো কম না ককাইকক দিলেই নহয় হেনাই একদম মেকুৰীটো নিচিনা কৰি পেলালে মুখখন আৰু আমাৰ ৰিয়ানেতো বহুত বেছি ভাল পায় কেক খাই আপোনালোকে জানেই তাৰমানে তাতে আৰু আমি কেক খাই মেলি অকণমান ডান্স কৰিলোঁ ফূৰ্তি কৰিলোঁ গোটেইখিনি আমাৰ হকীতে যিহেতু বজনা হয় ন সিহঁতে মানে ওচৰত ইমান পটককৈ যাব নোৱাৰে গতিকে আৰু বজনাটো ওলাই যোৱাৰ পাছত আৰু খাইছে আৰু ধুনীয়াকৈ সিহঁতেও যিয়ে নহওক দিয়া ফূৰ্তি ফাৰ্তাৰ মাজৰে এনেকৈ আমাৰ জীৱনটো পাৰ কৰি আছোঁ সখী আমাৰ ঘৰত আহে আমি সিহঁতৰ ঘৰত যাওঁ তেনেকৈ তাৰপিছত এতিয়া আমাৰ মেইন বস্তুখিনি ৰেডি কৰিব লাগিব না খানা চানা খাবলৈ খানা চানা খাই বৈ শেষ কৰি মানে এনেকৈ এইখিনিলৈকে ঠিকে আছে কিন্তু দাদাৰ বোলে টোপনি ওলাইছে বুলি শুব গ'ল কিন্তু শুব গৈ তাৰ অৱস্থা দেখিছেনে ৰাইজ আমিকেইটা আৰু কম না দুটা একদম কি কৰি ফুৰো দেখিছেনে তাৰপিছতে এয়া মোৰ ফাটা চিটা মাতটোৱে গান দুটামান গাই পিনে আমিও শুই থাকিলোঁ এনেই ফূৰ্তি অলপ কৰি ৰাতিপুৱা ঘৰত আহিব হ'ল দেখিছেনে এইফালে দুজনী একদম চিঙা চিঙি হ'বই নোৱাৰে আৰু তাৰমানে ইমান মানে শেষৰ সময়খিনি এয়াই আৰু আমাৰ দুখৰ সময়খিনি যাবগৈ লাগে নেজালেও নহয় সখীয়ানীক বাই বাই দি মানে সখীয়ে আমাক থৈ আহিবগৈ আৰু যিহেতু আমি সখী এতিয়া আমাৰ ঘৰত আছিলেগৈ ন সিহঁতৰ লগতে আহিলোঁ শেষৰ সময়খিনি চাওকচোন ৰিয়ানে ইমান ভাল পায় তাৰ কামৰ সিহঁতক একদম চুমা নিদিলে নহয় তাৰমানে চুমা দি লৈ চাই যাওঁগৈ বুলি ফূৰ্তি তাৰপিছত আহি বজাৰত সোমালোঁ বঞ্জিতা এযোৰ চপল লাগে বুলি কৈ আছিলে সখীও মানে জোকাই আছে চপল এযোৰ লৈ দিম বুলি কৈছিলোঁ কিন্তু সখীয়ে নেলাগে বুলি ক'লে আৰু ৰিয়ানৰ কাৰণে এযোৰ জোতা লৈ দিলোঁ মোকো কিবা এটা লাগে বুলি কোৱাৰ কাৰণে আৰু চাওকচোন তাতে বোলে পিন্ধে মানে তলত যিহেতু লাইট আছে লাইটখিনি দেখিয়ে সি মানে পিন্ধি ভাল পাইছে আৰু আকৌ এতিয়া সখীক বাই বাই দিব লাগে মানে আমাক এডোখৰলৈকে থৈ গ'ল সেই সখীয়ে মানে সখী আকৌ ভাড়া এটা ওলালে বোলে তাত যাব লাগে সেইকাৰণে ঘৰলৈকে নানিলোঁ আৰু সখীকো বাই বাই দিলোঁ আমিও ঘৰলৈ গৈ থাকোঁ আপোনালোককো বাই বাই দিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি কৈ থৈ যাবলৈ নাপাহৰিব লগতে পেজটো ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব বাই বাই।